কলবাজৰি অসম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম আপোনাৰ আধাৰ কাৰ্ডখন বেংক পাছবুক আৰু পান কাৰ্ডৰ সৈতে লিংক হৈ আছে নে নাই আপোনালোকে কেনেদৰে নিজৰ মোবাইলত চেক কৰিব। গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মোবাইল স্ক্ৰীনলৈ আহিলোঁ। তাৰপিছত আপোনালোকক দেখুৱাই দিম। প্ৰথমতে দেখুৱাম যে আধাৰ কাৰ্ডটো পান কাৰ্ডৰ সৈতে লিংক হৈ আছে নে নাই আপোনালোকে কেনেদৰে চেক কৰিব। তাৰ কাৰণে আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে চাৰ্চ বাৰলৈ নিব। চাৰ্চ বাৰত চাৰ্চ কৰিব EFILING। তাত চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখিব পাব। তাত প্ৰথমতে থকা হোম ইনকাম টেক্স ডিপাৰ্টমেণ্টত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে দেখিছে আৱাৰ ছাৰ্ভিচখিনি মানে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ যিখিনি ছাৰ্ভিচ আছে সেই ছাৰ্ভিচখিনি তলত আছে। প্ৰথমতে আছে লিংক আধাৰ। তাত আপোনালোকে আধাৰ কাৰ্ড পান কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব। আৰু ছেকেণ্ডত আছে যে লিংক আধাৰ। তাত আপোনালোকে পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে নে নাই চেক কৰিব পাৰিব। সেইটোত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ দেখিলে পাব। তাত আপোনালোকে লিখা আছে যে লিংক আধাৰ ষ্টেটাছ এণ্টাৰ দ্য ফলোয়িং ডিটেইলছ। প্ৰথমতে আপোনালোকে ইয়াত পান নাম্বাৰটো ইয়াত আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত তলত থকা ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰিব। মই দেখুৱাই দিছোঁ মোৰ পান নাম্বাৰ আৰু আধাৰ নাম্বাৰত। তাত ক্লিক কৰাৰ পিছত যিহেতু মোৰ পান নাম্বাৰ আধাৰ নাম্বাৰৰ সৈতে লিংক হৈ আছে গতিকে এনেধৰণৰ আহি গৈছে যে ইয়'ৰ পান নাম্বাৰ ইজ লিংকেড আধাৰ নাম্বাৰ। খুব সহজ প্ৰচেছ, আপোনালোকে এনেদৰে চেক কৰিব পাৰিব। তাৰপিছত আকৌ ক্ৰমলৈ আহি চাৰ্চ বাৰত আপোনালোকে চাৰ্চ কৰিব UIDAI। তাত আপোনালোকে আধাৰ কাৰ্ড বেংক পাছবুকৰ সৈতে লিংক হৈ আছে নে নাই সেইটো চাব পাৰিব। এইটো চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখিলে পাব। তাত প্ৰথমতে থকা যোনটো আছে UIDAI তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আধাৰৰ অফিচিয়েল ৱেবছাইটলৈ যাব। তালৈ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত তাত থকা যোনটো আধাৰ ছাৰ্ভিচ এইটো আধাৰ ছাৰ্ভিচত আপোনালোকে ক্লিক কৰিব। আধাৰ ছাৰ্ভিচত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাতো আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত তলত আপোনালোকে দেখিব পাৰিব আধাৰ লিংকিং ষ্টেটাছ। আধাৰ লিংকিং ষ্টেটাছ তাত চেক আধাৰ বেংক লিংকিং ষ্টেটাছ তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ দেখিলে পাব। তাত আপোনালোকে আধাৰ নাম্বাৰ এণ্টাৰ কৰিবলৈ দিছে। আপোনালোকৰ যোনটো আধাৰ নাম্বাৰ চেক কৰিব বিচাৰে সেইটো এণ্টাৰ কৰিব। তাৰ তলত আপোনালোকে এণ্টাৰ চিকিউৰিটি কোড লিখা আছে। তাত তলত থকা চিকিউৰিটি কোডটো আপোনালোকে এণ্টাৰ কৰিব। যিহেতু তলত থকা চিকিউৰিটি কোডটো কিন্তু একজেক্ট এণ্টাৰ কৰিব লাগিব। গতিকে বুজি পোৱাত অসুবিধা হ'লে তাৰ চিকিউৰিটি কোডটো যোনটো কিনাৰত আছে, কিনাৰত যোনটো চিম্বল আছে যে কাৰ চিনৰ সেই চিম্বলটো ক্লিক কৰিলে আপোনাৰ চিকিউৰিটি কোডটো চেঞ্জ হৈ যাব। এই চিকিউৰিটি কোডটো মই চেঞ্জ কৰি দেখুৱাই দিম বাৰু। তাৰ কাৰণে আপুনি কিনাৰত এই চিম্বলটো ক্লিক কৰিব লাগিব। এই চিম্বলটো ক্লিক কৰাৰ পিছত চিকিউৰিটি কোডটো চেঞ্জ হৈ আহিব। এইটো দেখিছে এটা চিকিউৰিটি কোড বেলেগ এটা চিকিউৰিটি কোড আহিছে। সেই চিকিউৰিটি কোডটো আপোনালোকে যদি বুজাত সহজে আকৌ আপোনালোকে চেঞ্জ কৰিব পাৰিব। তাৰপিছত চিকিউৰিটি কোডটো তাত এণ্টাৰ কৰি চেণ্ড OTPত ক্লিক কৰিলে আপোনাৰ আধাৰ কাৰ্ডত যোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে তালৈ এটা OTP যাব। সেই OTPটো ভেৰিফাইড কৰিলে আপোনাৰ সেই আধাৰ কাৰ্ডখন কোনো বেংক পাছবুকৰ সৈতে লিংক হৈ আছে নে নাই সেইটো আপোনালোকৰ মোবাইল স্ক্ৰীণত দেখা পাব। গতিকে এটা সহজ প্ৰচেছ আপোনালোকে এনেদৰে চেক কৰিব পাৰিব।